ছাৰ এইখিনি যে ভাত দিলে আপোনালোকক এইখিনি ভাতত কি আপোনালোকৰ মানে ষ্টুডেণ্টৰ মাজত বিতৰণ কৰিলে হ'ব নেকি? নহ'ব। নহয়, আপোনালোকে আগতে কেজিকৈ ৰান্ধিছে? আজি 14, 15, 16। আজি আপোনালোকে কেজি চাউলৰ ভাত পাইছে? আমি ইয়াত কেজি হ'ব 3 কেজিমান বা 2 কেজিমান হ'ব, 3 কেজিমান হ'ব। এইখিনি চাউলত আপোনালোকে মানে সন্তুষ্ট নহয়? সন্তুষ্ট নহয়। আৰু আপোনালোকে টোটেল ষ্টুডেণ্ট কেইজন? টোটেল 177 জন। 177 জন। যিখিনি চাউলৰ ভাত দিছে এইটো মানে আমাৰ লগত ধেমালি কৰা যেন পাইছোঁ। ইয়াৰ ভিতৰত আপোনাৰ মন্তব্য কি হ'ব? এতিয়া তেওঁলোকে ক'লে যে আজি যি হৈছে কিন্তু পিছদিনা নেক্সট দিনা আমি ভালকৈ দিম বুলি ক'লে আৰু। ইয়াৰ ওপৰত আপোনালোকৰ আস্থা আছেনে নাই? পিছদিনা যে আপোনালোকে বেছিকৈ দিব ইয়াৰ ওপৰত আপোনালোক কিবা ক'ব নেকি? কালি ক'ব পৰা যাব এইটো, কালি কি হয় কালিৰ কথা ক'ব এইটো। কালিও তেনেকৈ দিয়ে তেতিয়া পিছত ল'ব পাৰিব। ছাৰ কিবা ক'ব নেকি? কিবা ক'বলগীয়া ইয়াত আৰু বিশেষ তেনেকুৱা কি আছে, এইটো আৰু সকলোৱে দেখা পাইছে ল'ৰা ছোৱালী। আপোনালোকৰ মোটামুটি 120 জন ল'ৰা ছোৱালী, এতিয়া তেওঁলোকে কোৱা মতে এইটোৰে 21 জনক থ'ব পাৰে, গতিকে এইখিনি খালী আছে। আপোনালোকে এইখিনি ভাত যে দেখা পাইছে এই ইমান কম ভাত কোনোবা দিনা ৰন্ধা দেখা পাইছিল নেকি? নাই, আমাৰতো এইখিনিতো সম্ভৱে নহয়। আমাৰ মোটামুটি 100ৰ ওপৰত থাকে প্ৰেজেণ্ট। এতিয়া ক শ্ৰেণীখিনি বাদ দিলেও মোটামুটি ইয়াতে আমাৰ 165 আছে, 165 আছে, তাৰ 70-80% প্ৰেজেণ্ট থাকে। গতিকে সেই হিচাপত 120-30ৰ ওচৰা-ওচৰি আমাৰ ল'ৰা ছোৱালী থাকে প্ৰেজেণ্ট। আপোনাৰ মতে এইখিনি ভাত দি আমাৰ মানে অসন্তুষ্ট নহয় বা পেট নভৰে? এইটোতো সম্ভৱেই নহয়। ছাত্ৰখিনি দেখোন